বাথৌ মন্দিৰ আছে। এই বাথৌ মন্দিৰৰ ইয়াত পৰিচালনা কমিটিয়ে কোকৰাঝাৰ জিলা আৰু পশ্চিম বংগৰ পৰা আমাৰ কণ বড়ো ল'ৰা ছোৱালীক আনি পেলাই ইয়াত খাম, স্পুং, চেৰজা, জোঠা বজোৱাৰ এটা ৱৰ্কশ্বপ আৰু ডেন্স, বড়োৰ যিটো বাগৰুম্বা, দাউচি দেলাই ইত্যাদি নাচ কৰাৰ এটা ৱৰ্কশ্বপ ইয়াত কৰিছিলে লাষ্ট 1 week or more than 1 week। তো ইয়াত পাৰ্টিচিপেট কৰিছে 100জনতকৈ বেছি ল'ৰা ছোৱালীয়ে আৰু খুব ভালকৈ টিচাৰ্ছসকলে শিকাইছে আৰু এই এক সপ্তাহৰ বেছি যিটো ৱৰ্কশ্বপ হ'ল তাতে বহুত ল'ৰা ছোৱালীয়ে নাচিবলৈ শিকিছে, বজাবলৈ শিকিছে, স্পুং বজাবলৈ বেছিকটো শিকিব পাৰিছে, চেৰজা বজাবলৈ বেছিকটো শিকিব পাৰিছে। মই আজি ইয়াত এটা চাৰ্টিফিকেট বিতৰণ কৰাৰ ফাংচনত মোক মাতিছিলে। মই খুব আনন্দিত হৈছোঁ আৰু মই দেখিছোঁ যে আমাৰ ল'ৰা ছোৱালীয়ে খুব এনকাৰেজমেণ্ট পাইছে আৰু অদূৰ ভৱিষ্যতত আমি ভালকৈ আৰু দীঘলীয়া এটা ৱৰ্কশ্বপ কৰি পেলাই তেখেতসকলক ভালকৈ শিক্ষা ল'বৰ কাৰণে সময় বা সুযোগ আমি দি দিম আৰু ইয়াৰ কাৰণে মই কোকৰাঝাৰৰ যি বাথৌ মন্দিৰ আছে এই বাথৌ মন্দিৰৰ নেতৃত্ব দিয়া আমাৰ পৰিচালনা কমিটিৰ প্ৰেছিডেণ্ট, ছেক্ৰেটাৰী সকলো এক্সিকিউটিভসকলক মই ধন্যবাদ দিছোঁ। নিজৰ ভাষা, নিজৰ কলা সংস্কৃতি বজাই ৰাখিবৰ কাৰণে তেখেতসকলে ইমান কষ্ট কৰি পেলাই তেনেকুৱা ৱৰ্কশ্বপ কৰিছে। পশ্চিম বংগৰ পৰাও ল'ৰা ছোৱালীসকলক আনি পেলাই ইয়াত প্ৰশিক্ষণ কৰিছে। ইয়াৰ কাৰণে মই তেখেতসকলক ধন্যবাদ দিছোঁ। বাথৌ মন্দিৰ আছে। এই বাথৌ মন্দিৰৰ ইয়াত পৰিচালনা কমিটিয়ে কোকৰাঝাৰ জিলা আৰু পশ্চিম বংগৰ পৰা আমাৰ কণ বড়ো ল'ৰা ছোৱালীক আনি পেলাই ইয়াত খাম, স্পুং, চেৰজা, জোঠা বজোৱাৰ এটা ৱৰ্কশ্বপ আৰু ডেন্স, বড়োৰ যিটো বাগৰুম্বা, দাউচি দেলাই ইত্যাদি নাচ কৰাৰ এটা ৱৰ্কশ্বপ ইয়াত কৰিছিলে লাষ্ট 1 week or more than 1 week। তো ইয়াত পাৰ্টিচিপেট কৰিছে 100জনতকৈ বেছি ল'ৰা ছোৱালীয়ে আৰু খুব ভালকৈ টিচাৰ্ছসকলে শিকাইছে আৰু এই এক সপ্তাহৰ বেছি যিটো ৱৰ্কশ্বপ হ'ল তাতে বহুত ল'ৰা ছোৱালীয়ে নাচিবলৈ শিকিছে, বজাবলৈ শিকিছে, স্পুং বজাবলৈ বেছিকটো শিকিব পাৰিছে, চেৰজা বজাবলৈ বেছিকটো শিকিব পাৰিছে। মই আজি ইয়াত এটা চাৰ্টিফিকেট বিতৰণ কৰাৰ ফাংচনত মোক মাতিছিলে। মই খুব আনন্দিত হৈছোঁ আৰু মই দেখিছোঁ যে আমাৰ ল'ৰা ছোৱালীয়ে খুব এনকাৰেজমেণ্ট পাইছে আৰু অদূৰ ভৱিষ্যতত আমি ভালকৈ আৰু দীঘলীয়া এটা ৱৰ্কশ্বপ কৰি পেলাই তেখেতসকলক ভালকৈ শিক্ষা ল'বৰ কাৰণে সময় বা সুযোগ আমি দি দিম আৰু ইয়াৰ কাৰণে মই কোকৰাঝাৰৰ যি বাথৌ মন্দিৰ আছে এই বাথৌ মন্দিৰৰ নেতৃত্ব দিয়া আমাৰ পৰিচালনা কমিটিৰ প্ৰেছিডেণ্ট, ছেক্ৰেটাৰী সকলো এক্সিকিউটিভসকলক মই ধন্যবাদ দিছোঁ। নিজৰ ভাষা, নিজৰ কলা সংস্কৃতি বজাই ৰাখিবৰ কাৰণে তেখেতসকলে ইমান কষ্ট কৰি পেলাই তেনেকুৱা ৱৰ্কশ্বপ কৰিছে। পশ্চিম বংগৰ পৰাও ল'ৰা ছোৱালীসকলক আনি পেলাই ইয়াত প্ৰশিক্ষণ কৰিছে। ইয়াৰ কাৰণে মই তেখেতসকলক ধন্যবাদ দিছোঁ।